এতিয়া চাগে পেটটো শান্তি পাইছে তোমাৰ হয় নাই হা হেল্ল' গাইজ এই আমাৰ দেখিছে ন মন চন বেয়া পিছফালে মই ক'লো জোতাযোৰ পিন্ধি লোৱা কিন্তু সেইযোৰ জোতা তাই নিপিন্ধে তাই লাষ্টত মোকে খং কৰি আছে আকৌ গৈ পেলাইনি ভিতৰত গৈ আকৌ বেলেগযোৰ পিন্ধি আহিছে এতিয়া মোক নাই মতা আনকাল আগত বহে আজি তাই পিছত বহিছে লুকাই আছে যি কি নহওক গৈ আছোঁ এতিয়া আজি আমগুৰি মানুহ এঘৰত গৈ আছোঁ বিশেষ অনুষ্ঠান এটা পাতিছে তালৈ এনেই অকণমান ভিডিঅ' কৰিছোঁ আৰু চাই যাব ভিডিঅ'বিলাক কেনেকুৱা পাই জনাব কমেণ্ট কৰি লুকাই আছে ইমানে লাজ কৰিছে আজি তাই চব মাতি দিয়ে আকৌ বেয়া পাব ন মানুহবোৰে তোমাৰ ভিডিঅ' চাই ভাল পাই আকৌ কৈছে চবেই খালি কেমেৰাটো মোক ধৰিবলৈ কৈছে তুমি কেমেৰা ধৰিলে হিলাই থাকা ক'ত গৈ আছা কৈ দিয়া অলপ কোৱা অকণমান তোমাৰ ভিডিঅ' চাই ভাল পাওঁ বুলি কৈছে কোৱা মানুহখিনি আৰু আগলৈও চাই থাকিব বুলি কোৱা ধুনীয়া কিবি কোৱা তোমাৰ বিষয়ে এখন হৈছে যোৰহাট মেডিকেল কলেজৰ সন্মুখৰ ৰেলৱে ফ্লাইঅভাৰ পৰিৱেশটো ভাল লাগে ইয়াৰ পৰা ইয়াত এই নেহেৰু পাৰ্ক হয় যোৰহাটৰ বহুত ধুনীয়াকৈ বনালে চাওকচোন ভিতৰত ৰেষ্টুৰেণ্ট আৰু চব আছে মবিয়া এইখিনিতে আছে এই চাইড দুটা আছে হাই গাইজ এতিয়া আমি গৈ আছোঁ পেহাক ল'বলৈ আমগুৰিলৈ যাম নহয় আমাৰ লগত মানে যাব পেহিবহঁত আৰু এতিয়া ল'বলৈ গৈ আছোঁ ৰাস্তাটো বোকা ৰাস্তাটো গোটেইখন বোকা হৈ আছে ছাগলী চোৱা এডোখৰতে লাগি যায় গাড়ীখন কি ধুনীয়া লাগিছে পৰিৱেশটো অথনি কি হৈছিলে জোতাৰ কথা কোৱা আৰু আচলতে জোতা কি হৈছিলে হা এতিয়া সেইযোৰ পিন্ধি আহিছা এই বনগুটি লাগিব গুচি আহা নদৌৰিবা বনগুটি লাগি যাওঁ ব'লা যাওঁ ব'লা পেটটো কি কৰি আছে কেনেকৈ হৈছে কেনেকৈ হৈছে কোৱা ভোক লাগিছে খানেকৈ দিলোঁ মই লাজ কৰি মই যে মোবাইলটো দিলে তোমাৰ লাজ লাগে তুমি যে নিজে যে মোবাইলটো যে ভিডিঅ' কৰি থাকা হে এই মনে মনে কোৱা মই যে আপলোড দিলোঁ মানুহে ভাল পাই যে তোমাক এতিয়া কোৱা আকৌ মই ধৰি দিছোঁ চবেই কয় মই ধৰি দিব লাগে তাই নিজে ধৰিলে বেয়া হয় ভিডিঅ'টো ধৰি দিছোঁ আৰু লাজ কৰে এতিয়া ইয়াৰ শুনিয়ে আছে এতিয়া মানুহে মই ধৰিলে লাজ কৰে গম পালে নহয় এতিয়া সেইকাৰণে তাই নিজে ধৰিহে তাই মই কিন্তু ধৰি দিলে মোবাইলটো তাই লাজ লাগে এতিয়া আমি আহি পাইছোঁহি এতিয়া এখন লাডৰি গড় এইফালে মইনাপৰীয়া নামঘৰলৈ যায় তলেদি এইখিনিতে এতিয়াতো ধৰিবই নোৱাৰি এই তলেদি এই বগৰজোপা চক মইনাপৰীয়া গেট সেইখন অকণমানকৈ ওলাইছে আৰু অলপ আগত গ'লেই ঢেকীয়াখোৱা নামঘৰ আপোনালোক যদি যোৰহাটৰ ফালৰ পৰা আহে তেতিয়াহ'লে ফ্লাইঅভাৰখনৰ তলেদি আহিব লাগিব যদি ওপৰে আহে তেতিয়াহ'লে আকৌ বহুত দূৰত ঘূৰি আহিবগৈ লাগিব আপোনালোক বাৰু নামঘৰলৈ আহিছেনে নাই জনাব আমি এতিয়ালৈকে অহা নাই বাৰু আহিম ঢেকীয়াখোৱা নামঘৰ গেটখন দেখাই দিওঁ বুলি ভিডিঅ'টো কৰি আহিছোঁ এয়া চাওক ঢেকীয়াখোৱা নামঘৰ কি ধুনীয়া লাগিছে গেটখন কি খাবা চাহ খাবা নেকি খোৱা লওঁ ছোৱালীজনী ভোক লাগিছে ইয়াৰ পালোহি তিয়ক ফুটবিলাক ৰস খাই লৈ তাৰপৰা আকৌ ওলাই যাওঁ চব নামঘৰৰ পৰা অহা মানুহ আছে ইয়াত বেছিকৈ
মই ফেচবুকত পইচাই পোৱা নাই তুমি পেষ্ট্ৰি খাবলৈ তুমি ফেচবুকত ভিডিঅ' বনাই আছা পইচাই পোৱা নাই পেষ্ট্ৰি খায়ো তাই হা এতিয়া চাগে পেটটো শান্তি পাইছে তোমাৰ হয় নাই হা হালো হালো এয়া মাহঁতে পেটিছ খাই আছে চাহ পেটিছ এয়া মা পেহিব এয়া পাপা এয়া পেহা ককা খাই আছে আমি এতিয়া ক'ৰ পালোঁ এটা ধুনীয়া লাগিছে চ নাই উঠিলে ৰং চাইডো যাব ন ইফালে যাবলৈ হ'লে এতিয়া অলৰেডি এইটো উঠিব পৰা ব্যৱস্থাটো আছে তাৰমানে ইয়াত ৰাইড ল'ব লাগিব জৰাবাৰী সত্ৰত সোমাইছে নেকি না অকণমান হেৰি আছে নাম থকা সত্ৰ মই আজিলৈকে সোমোৱা নাই ফাইনেলি পাই গ'লোহি আমি আমগুৰি আন্ধাৰো হৈ আহিলে এতিয়া দুই এটা ক্লিপ মাজত ল'ম সেইখিনি আপোনালোকক দেখাম বাৰু এই বাহঁতক চিনাকি কৰিছে ভণ্টি এয়া বা লাজ কৰিছে গাঁও চাৰ দি ঢাকি লৈছে কৈ দিয়া বাহঁতক চিনাকি কৰিছে লাকা আছে দিছে নাই কৈ দিয়া ফাইনেলি আমি আহি এতিয়া যোৰহাট পালোহি এয়া পিঞ্চি এয়া টোপনি লৈছে তাই অলৰেডি এতিয়া এয়া শুবলৈ ধৰিলে গাড়ীতে গুড নাইট দিলে তাই আৰু যোৰহাট পাই গ'লোহি এতিয়া যোৰহাটৰ ৰাতিৰ দৃশ্য অকণমান দেখাই দিছোঁ এয়া হৈছে যোৰহাটৰ ৰাতিৰ ছবি বৰুৱা চাৰিআলিৰ পৰা এইটো আপোনাৰ কমাৰবন্ধা ৰাস্তালৈ যিটো ৰাস্তা আছে ষ্টেডিয়ামৰ মুখৰ সেয়া হয় আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই